প্ৰিয় দৰ্শক কাইৰা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আকৌ আহিছোঁ এটি সুন্দৰ ভিডিঅ'ৰ লগত খুব ধুনীয়া নতুন কালেকশ্যন লৈ পেলাই মেখেলা চাদৰ। সো যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাভ লাইকছ আৰু কমেণ্ট যোগে আমাক জনাই থাকিব কেনেকুৱা লাগিছে মেখেলা চাদৰ আমাৰ ভিডিঅ'বোৰ চাই আৰু কেনেকুৱা মেখেলা চাদৰ আপোনালোকে চাব বিচাৰে। সো আহকচোন আজিও ধুনীয়া নতুন লৈ আহিছোঁ একদম অফাৰ প্ৰাইচ ৰিজনেবল প্ৰাইজত থাকিব। তাৰ লগতে মই কৈ দিছোঁ আমাৰ কাইৰাৰ নম্বৰটো 6002663461 আৰু আমাৰ বিপণীখনৰ এড্ৰেছটো হৈছে 6 মাইল জয়নাগৰ ৰোড GNRC হস্পিটালৰ বেক চাইডত অৱস্থিত। আপোনালোকে ফোন কৰিও আহিব পাৰিব আমাৰ পৰা। সো প্ৰথমযোৰ কাপোৰ দেখাবলৈ লৈছোঁ। ৱাছ কটনৰ কাপোৰ লৈ আহিছোঁ আজি, খুবেই ধুনীয়া। যিহেতু গৰম চলিয়ে আছে, চামৰ শেষ হোৱাৰ নামেই লোৱা নাই। সো চামৰত পিন্ধিব পৰা কাপোৰ লৈ আহিছোঁ ৰিজনেবল প্ৰাইজত। পূজাটো চাগি দিবলৈ পিন্ধি যাব পাৰিব। এয়া হৈছে খুব ধুনীয়া, এইটো কি গ্ৰীণ এণ্ড ব্লু মিক্স হৈ আহিছে, লাইট কালাৰত পেষ্টেল শ্বেডত আছে। এইটো হোৱাইটত আছে আৰু ৰাণী পিংকৰ কাম আছে, কপাৰ গুণৰ মাজে মিনা কৰা আছে। খুবেই ধুনীয়া কাপোৰযোৰ, লাইট ৱেইটেড, ভেৰি লাইট ৱেইটেড, পিন্ধিবলৈ খুবেই আৰাম। মেখেলাখন এনেকুৱাকৈ আহিব, লগতে ব্লাউজৰ পিচ এইটো থাকিব আৰু ছাইড পাৰিকেইটা এনেকৈয়ে আহিব। ঠিক আছে, এইযোৰ কাপোৰ ল'ব পাৰিব মাত্ৰ 1460 টকাত, মানে 1460 ৰুপিজত। আমি নেক্সট কালাৰ এটা দেখাইছোঁ। এইটো পুৰা চামাৰ কালাৰ হয়, মিণ্ট গ্ৰীণ যিটো কয়, মিণ্ট গ্ৰীণ চামাৰ কালাৰ। খুবেই ধুনীয়া, কালাৰটো ব্ৰাইট হয় আৰু কুল লাগে। ইয়াতে ৰেড এণ্ড য়েলো এণ্ড হোৱাইট মিক্স হৈ আহিছে কালাৰটো, মানে ফুলৰ কালাৰটো, সেইকাৰণে খুবেই ধুনীয়া লাগিছে। চাওকচোন চাদৰখন বহুত মৰম লগা হয়, সৰু বুটাৰে ভৰ্তি হৈ আছে। ৱাছ কটন হয়, এইখন মেখেলা থাকিব, লগতে এইকেইটা থাকিব ব্লাউজৰ পিচ আৰু ছাইড পাৰি। ল'ব পাৰিব মাত্ৰ 1460, মানে 1460 টকাত। শ্বিপিং আমাৰ অসমৰ ভিতৰত ফ্ৰী থাকিব আৰু আউট অফ আছাম হ'লে আমাৰ শ্বিপিং চাৰ্জেছ লাগিব। সো নেক্সট কালাৰটো দেখাইছোঁ, বহুত ধুনীয়া গ্ৰীণ কালাৰত আছে, মানে গ্ৰীণ হয় অলপমান, শ্বেডটো গ্ৰীণত আহিব। ইয়াতে ব্ৰাউন, হট পিংক আৰু ৰেডৰ কাম আছে। এনেকুৱা আহিব আঁচল পাৰ্টটো। বহুত মৰম লগা এইযোৰ কাপোৰ আৰু ভেৰি লাইট ৱেইটেড আৰু ভেৰি কমফৰ্টেবল, হেণ্ড ৱাছ কৰিব পাৰিব। এখন মেখেলা আহিব, লগতে একেটা ছাইড পাৰি আৰু ব্লাউজৰ পিচ থাকিব। ল'ব পাৰিব মাত্ৰ 1460 ৰুপিজত, 1460 টকাত ল'ব পাৰিব। নেক্সট কালাৰটো দেখাইছোঁ, এইটো আহিব প্ৰপাৰ ব্লু কালাৰত, যিটো আকাশী নীলা বুলি কয়, প্ৰপাৰ ব্লু কালাৰত আহিব। এয়া চাওক, বহুত মৰম লগা য়েলো, ৰেড আৰু ব্লেকৰ কাম আছে, দুটাটো ইউনিক হয়। এইখন আহিব মেখেলা, মেখেলাখনো খুব ধুনীয়াকৈ বুইছে, আহল বহল হয়, দীঘল আৰু বহলটো পূৰা আছে, সেইকাৰণে পিন্ধিবলৈ দিগদাৰি নাপায়। এইটো আহিব আপোনাৰ ছাইডৰ পাৰি, লগতে ব্লাউজৰ পিচ এভেইলেবল থাকিব। ল'ব পাৰিব মাত্ৰ 1460 ৰুপিজত। নেক্সট কালাৰ এটা দেখাইছোঁ, এইটো আহিব হোৱাইটত। হোৱাইটটো বিচাৰি থাকে মানুহে, মাল্টি কালাৰৰ ফুল আছে, বহুত মৰম লগা কাপোৰযোৰ। এয়া চাওক, একদম ধুনীয়াকৈ গোটেই মাল্টি কালাৰ দি কৰিছে কাৰণে একদম ব্ৰাইট লাগিছে কাপোৰযোৰ, আৰু লগতে ছাইড পাৰি কেইটা ক'লাত আহিব, সেইকাৰণেও ভাল লাগিছে। হোৱাইটত ব্লেকটো ফুটি উঠে, চ' ধুনীয়া এটা কম্বিনেশ্যন। এইখন মেখেলা আহিব, লগতে এইটো ব্লাউজৰ পিছৰ হাতত পাৰি থাকিব ব্লেকত। ল'ব পাৰিব মাত্ৰ 1460 ৰুপিজত, 1460 টকা। নেক্সট কালাৰ এটা দেখাইছোঁ, খুবেই ধুনীয়া গ্ৰীণ কালাৰত থাকিব। ইয়াতে হট পিংক আৰু লেমন য়েল্লোৰ কাম আছে, বহুত বেছি মৰম লগা, বুটাকেইটাও ধুনীয়া আৰু হেভিও হয়, মানে ডিজাইনটোও হেভি। আপোনালোকে ধুনীয়াকৈ চিলাই কৰি পিন্ধিলে খুব ধুনীয়া লাগিব। ব্লাউজৰ পিছৰ সৈতে পিন্ধিলে বহুতেই মৰম লাগিব, নতুবা এই কালাৰৰ ব্লাউজৰ লগতো পিন্ধিব পাৰিব। ল'ব পাৰিব মাত্ৰ 1460 ৰুপিজত। নেক্সট কালাৰটো দেখাইছোঁ, এইটো হৈছে কি কালাৰ বুলি ক'ম জানো, মই ধৰিব পৰা নাই, কিন্তু কালাৰটো খুব ধুনীয়া। মানে এইবিলাক মিক্স কালাৰ আহিছে, পেষ্টেল কালাৰত হয়, ব্ৰাউনো নহয়, আপোনাৰ মাৰুণো নহয়, বহুত মৰম লগা কালাৰটো। ইয়াতে ব্লু, হোৱাইট আৰু য়েল্লোৰ কাম আছে। মেখেলাখন এনেকুৱা আহিব, ধুনীয়া হয় কাপোৰযোৰ, লাইট ৱেইটেড, পিন্ধিবলৈ আৰাম পাব। ৱাছ কটনৰ হয়, এইকেইটা থাকিব ছাইডৰ পাৰি আৰু লগতে ব্লাউজৰ পিছৰ হাতত এটা পাৰি আহিব। এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 1460 ৰুপিজত। নেক্সট কালাৰ এটা দেখাইছোঁ মই,
এইটো আহিব একদম লাইট গ্ৰীণ। একচুৱেলি লাইট শ্বেডবোৰ বেছি ভাল লাগে আজিকালি, লাইট শ্বেডবোৰ খুবেই ধুনীয়া হয়। এয়া চাওক, এখন আহিব গছ বুটা থাকিব ৰেড আৰু চিলভাৰৰ, আৰু অকল চিলভাৰৰ কাম থাকিব আঁচল পাটত, লগতে ৰঙাই দি মীনা কৰা আছে। কাপোৰ কেইযোৰ খুবেই দেখাত বেছি বহুত ধুনীয়া, গৰ্জিয়াছ লুক, আৰু দামত ৰিজনেবল, প্লাছ পিন্ধিব আৰাম থাকিব। একদম লাইট ৱেটেড আৰু ছামাৰ ফ্ৰেণ্ডলি, একদম গৰমত পিন্ধিব পাৰিব, আৰাম পাব। এইখিনি আহিব ব্লাউজৰ পিছৰ লগত, হাতত এটা পাৰি আহিব। কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 1460। আমাৰ চব ওৱান পিচ আছে, সেইকাৰণে ভাল লাগিলে আপোনালোকে লগে লগে স্ক্ৰীনশ্বট মাৰি আমালৈ পঠিয়াব, দেৰি নকৰিব কাৰণ ষ্টক আউট হৈ যায়। এইযোৰ হৈছে খুব ধুনীয়া, বহুত বেছি মৰম লাগিছে। পিচ কালাৰত আহিছে, পিচ কালাৰত ব্লু আৰু চিলভাৰৰ কাম। চিলভাৰৰ কামটো থাকিলে আজিকালি গৰ্জিয়াছ লাগে, চব খুব ধুনীয়াকৈ বৈছে। আৰু এইখিনি আহিব ছাইডত পাৰি, চিলভাৰত থাকিব, চিলভাৰৰ কাম থাকিলে খুব ধুনীয়া লাগে, একদম গৰ্জিয়াছ লুক। এয়া চাওক, পিচত আহিব, মেখেলা এখন থাকিব, ব্লাউজৰ পিচ এইটো থাকিব। এইযোৰ কাপোৰ ল'ব পাৰিব মাত্ৰ 1460 ৰুপিজত। দাম একদম ৰিজনেবল হয়, অফাৰ প্ৰাইচ থাকিব আমাৰ পূজালে। এয়া চাওক, ব্লু মানে এইটো আহিব আপোনাৰ চি ব্লু কালাৰত আহিব, বহুত ধুনীয়া ৰঙা আৰু চিলভাৰ গুণাৰ কাম থাকিব। মেখেলাখন মই দেখাই লৈছোঁ, মেখেলা আহল বহল হয়, ৰেডি টু ৱেৰ কৰি তুলিলে খুব ভাল লাগিব। মেখেলা ব্লাউজৰ পিচ এভেইলেবল, ব্লাউজৰ পিছৰ হাতৰ এটা সৰুকৈ পাৰি আহিব। এয়া চাওক, এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 1460 ৰুপিজত। নেক্সট কালাৰটো দেখাইছোঁ, পিংকত আহিব, বেবী পিংকত। ইয়াতে ব্লু আৰু চিলভাৰৰ কাম আছে, বহুত মৰম লগা কাপোৰ কেইযোৰ, আটাইকেইযোৰ কাপোৰে খুব ধুনীয়া। আৰু যেতিয়া ৰেডি টু ৱেৰ কৰি তুলিব আৰু ধুনীয়াকৈ পিন্ধিব এটা ধুনীয়া গহনাৰ লগত, তেতিয়া একদম শুৱনি কৰি তুলিব। আৰু পূজাত পিন্ধি যাবলৈও, ৰাতি পিন্ধিবলৈও খুব ধুনীয়া, কাৰণ চিলভাৰৰ কাম আছে যেতিয়া শ্বাইন কৰিব, আৰু কাপোৰযোৰ এটা বেলেগ ধৰণৰ লুক দিছে। এইযোৰ কাপোৰ ল'ব পাৰিব 1460 ৰুপিজত, খুবেই ধুনীয়া। নেক্সট কালাৰটো দেখাইছোঁ, ৱাও, এইটো যে কেনেকুৱা মৰম লগা কালাৰ, একদম লাইট ব্ৰাউন শ্বেডত আছে, তাতে অকল চিলভাৰ গুণৰ কাম আছে। যিসকলে ভাবিছে যে অকণমান মানে এনেকুৱা টাইপ কাপোৰ পিন্ধোঁ, মানে মাল্টি কালাৰ নালাগে, অকল এটা কালাৰত, তেতিয়াহ'লে এইযোৰ কাপোৰ ল'ব পাৰে, খুব ধুনীয়া চিলভাৰৰ কাম আছে। আৰু মেখেলাখন মই দেখাই লৈছোঁ, এইখন আহিব মেখেলা, লগতে ব্লাউজৰ পিচ থাকিব, ব্লাউজৰ পিচ এভেইলেবল থাকিব, ব্লাউজৰ পিছৰ হাতত এটা পাৰি আহিব, সৰুকৈ থাকিব পাৰিটো। এই কাপোৰযোৰো চিম্পল বাট চ'বাৰ হয়, চিম্পল এণ্ড চ'বাৰ, সকলো ঠাইতে পিন্ধিব পাৰিব। ল'ব পাৰিব মাত্ৰ 1460 ৰুপিজত। এতিয়ালৈকে আপোনালোকে মোক মৰম আৰু আশীৰ্বাদ দি গৈছে, এনেকৈ সদায় মৰম আৰু আশীৰ্বাদ দি যাব। খুব ভাল লাগিছে, ৰেছপন্স মই বহুত পাইছোঁ। মোৰ ইউটিউব ভিডিঅ' চাই বহুত মানুহ আহিছে, বহুতগৰাকী লেডি আহিছে, বা আহিছে, খুব ভাল লাগিছে মোৰ। এনেকৈ সদায় মৰম আৰু ভালপোৱা দি থাকিব। এইটো হৈছে মচুৰ দাইলৰ কালাৰটো, খুব ধুনীয়া অৰেঞ্জ, একদম লাইট অৰেঞ্জত চিলভাৰ গুণাৰ কাম আছে অকল। এইটো থাকিব ব্লাউজৰ পিচ, হাতত এটা পাৰি আহিব। ল'ব পাৰিব মাত্ৰ 1460 ৰুপিজত। নেক্সট এটা কালাৰ দেখাইছোঁ, এইটো একদম বডি কালাৰত আহিব, যিটো বডিৰ কালাৰ বহুত ধুনীয়া, একদম লাইট শ্বেড, মানে একদম চিম্পল হয় কাপোৰযোৰ, বাট বৰ ধুনীয়া লাগিছে। এয়া চাওকচোন, মেখেলাখন দেখাই লৈছোঁ, খুব ধুনীয়া, কালাৰটো বহুত ধুনীয়া হয়, মানে মাইল্ড কালাৰ, একদম মাইল্ড, সকলো এইযোৰ মানুহে পিন্ধিব পাৰিব, ভাল লাগিব। আৰু এইখন মেখেলা আহিব, ছাইড পাৰি থাকিব, হেণ্ড ৱাছ কৰিব পাৰিব, কোনো দিগদাৰি নাই, খালি মাইল্ড ৱাছ কৰিব। এইযোৰ কাপোৰ ল'ব পাৰিব মাত্ৰ 1460 ৰুপিজত। নেক্সট কালাৰটো, লাষ্টৰযোৰ কাপোৰ আমি দেখাইছোঁ, গ্ৰীণ, ৱাও, ধুনীয়া এটা গ্ৰীণ থাকে যে, লাইট গ্ৰীণ কালাৰ, এইটো কালাৰত চিলভাৰ গুণাৰ কাম আছে অকল, আৰু খুবেই সুন্দৰকৈ বৈছে কাপোৰখিনি, হেণ্ডলুম হয়, হাতে বোৱা কাপোৰ। এইখিনি আহিব ছাইড পাৰি, চিলভাৰতে আছে। মই যিমান পাৰোঁ আপোনালোক সকলোলৈ ইউনিক কালেকশ্যন, নতুন নতুন কাপোৰলৈ আহিবলৈ ট্ৰাই কৰি থাকোঁ। এয়া চব, এইযোৰ হৈছে মেখেলা, খুবেই ধুনীয়া, ব্লাউজৰ পিচ এভেইলেবল থাকিব। এইটো আপোনালোকে কোনো দিগদাৰি নাই, আমাৰ লগত অনলাইন সংগ্ৰহো কৰিব পাৰে, অনলাইন পে'মেণ্ট যোগে আমাৰ হোম ডেলিভাৰী হৈ যাব। এইযোৰ পাব আপুনি 1460। দেৰি নকৰি সোনকালে বুকিংবোৰ কৰিব, কাৰণ আমাৰ ওৱান পিচ থাকে। আৰু নেক্সট ভিডিঅ'লৈকে নমস্কাৰ।